আজি ৰাতিপুৱা মই মানে বিছনাৰ পৰা শুই উঠিলোঁ। শুই উঠাৰ পিছত মায়ে এটা কথা হৈছে, মই এখন মুখছা তাৰমানে 3-4 দিন হ'ল 10 দিনমান মই পিন্ধি আছোঁ চিৰিয়েলি। পিন্ধি থাকিলে তাৰমানে একবাৰ মই ঔষধ কৰিছোঁ এনে কুকুৰত জীয়া হাতে, কিন্তু একো কৰিব নোৱাৰিলাক। সেইকাৰণে আৰু এবাৰ এইয়া মুখছা চাওক চাইড কাটি লৈ গুচি গৈছে ঔষধ কৰিবৰ কাৰণে। মই এখন পিন্ধি থকা দেখা এইফালে। তো এতিয়া ঘৰত মায়ে জনাইছে কথাটো বা দেউতাও কৈছে, কোৱাৰ পিছত এই বেয়া চেয়া দি পেলাই এতিয়া মুখছাখন পুৰি আছে। তো মই এটা কথাই কওঁ, তহঁতে ঔষধ কৰি ভাল কৰি একো লাভ নাই। যদি কিবা কৰিব লগা আছে সন্মুখত আহিবি, সন্মুখত আহি পেলাই যি কৰা কৰিবি। এনেওতো মোৰ কিমান দম আছে কি কথা গম পাইছে আগতে, আৰু যদি গম পাব লাগে তেতিয়াহ'লে সন্মুখত কৰিবি। তো এখনেই ক'লোঁ, কুকুৰত যি আঘাত দিলা মানুহ ঔষধ কৰা দিন বাদ দি। এইটো সঁচা কথা গাইছ, মই একো মিছা এটা হোৱা নাই, এইটো মোৰ জীৱনত হৈ আছে মানে এনেকুৱা। তো এখন ফুৰি আছে এতিয়া, চাওঁ সম্পূৰ্ণ হওক বুলি। বেয়া লাগে থৈ টাইলছ লগাব কি সিনা লগাব। এই মুখাখন পুৰাখিনি চাইছা ৰ'বা কি পাবি ৰন্ধে মই ঔষধ কৰি, সেইটো কথাই বুজি নাপাওঁ। একবাৰ ঔষধ কৰিলি আকৌ নাপলে, এইবাৰ আজি 2বাৰ তহঁতে ঔষধ কৰা অথচ গমো পাই যাওঁ। তো গামছাখন তাতে থৈ আহিলোঁ, মানে মুখাখন জ্বলাই থৈ আহিলোঁ। তো এতিয়া মোৰ অলপ কাম আছে, মানে এই ঘৰৰ কাম কৰি আছিলোঁ তো গোটেই সম্পূৰ্ণ হোৱা নাই। তো তাৰ পৰা অলপ কাম আছে থাকিলে। সিদিনাখন প্লাষ্টাৰ কৰা গৈছিল, মানে প্লাষ্টাৰ কৰা গ'লে এতিয়া দাদাই কৈছে পানী মাৰিব কৈছে। তো এতিয়া ফাৰ্ষ্ট পানীটো মাৰোঁ, পানীটো মাৰাৰ আগতে একবাৰ চাই লওঁ গামছাখন সম্পূৰ্ণ জ্বলা হ'ল না নাই, পুৰা গেল না নাই। তো এতিয়া একবাৰ সেইটো চাই পেলাই আমি পানী মাৰিম। তো এখন পুৰি পাই শেষে হ'ল, আধা পুৰা গৈছে আৰু পুৰিব বাকী আছে। তো মোক দাদাই কৈছে ফাৰ্ষ্ট পানীখিনি মাৰি লওঁ, ঘৰৰ কামো কৰিব লাগিব গাইছ, একো নাই। তো সেইদিনাখন এই ৱাল প্লাষ্টাৰ আছিল, মিস্ত্ৰী ঠিকা দিয়া আছিল, মানে কৰিলে এতিয়া পানী মৰাৰ দায়িত্ব মোৰ, গতিকে পানীটো মাৰি দিওঁ নে কি কয়। এইটোৱে ঘৰ আমাৰ দুখীয়া ঘৰৰ ছোৱালী গাইছ। পানী ইয়াতে মাৰিব নোৱাৰে গাইছ, মানে বয়াকৈ মাৰিলে এইফালে চিমিত আছে, চিমিত গোটা জিকি যাব সেইফালে পানী গ'লে। ফাৰ্ষ্ট অফ অল এইখিনিত মাৰি লওঁ। পাইপডাল আৰু আহিব না, আহিব। ফাইনেলি এইখিনিত মাৰা হ'ল। এই কালি কি হৈছে মানে গাইছে, ওপৰত এনেকৈ পানী মাৰি থাকাতে ওপৰত মানে বতাহ দি আছিল, বতাহ এইয়া আৰু আহি আছে না, বতাহ দিলে আহি পেলাই মোৰ গাতে গোটেই পৰে। এনেকৈ গধূলা পানী মাৰি থাকোঁতে গোটেই জিকি গৈছোঁ বতাহৰ কাৰণে, উল্টি উল্টি আহি পৰি আছে। এইফালে ৰাতি হৈছে পানী মাৰাত, কালি লাইন নাছিল, মানে 5:30 মানত গ'লে লাইন নাহে গধূলি। তাৰ কাৰণে পূৰা জিকি একে ৰাতি গমেই পোৱা নাই, ঘৰৰ ভিতৰত পানী সোমাই গৈছে। এই ওপৰত যি ফাঁক আছে সেই ফাঁকেৰে। তো এতিয়া কাহিনীটো ক'লোঁ মোৰ গাইছ, মানুহে বহুত হিংসা কৰে মোক কিয় বা এইটো কথা গম নাপাওঁ। ঔষধ কৰা কিবা কৰা এইবিলাক দিন আছে না আৰু, তো সেইও চেষ্টা কৰি আছে সিহঁতে, কি ক'ম। একো নাই, ট্ৰাই কৰি থাক, তহঁতৰ ট্ৰাই কৰিব লগাখিনি। ময়ো যে কৰিব নোৱাৰা সেইটো কথাও মই জানো। মাৰাতে মন গাইছ, মই জিকো আৰু ঘৰৰ ভিতৰতো পানী সোমাই, ঘৰৰ ভিতৰত পানী সোমাই মানে এইফালে ওপৰেদি সোমাই। তো এখনি মাৰিলে মানে দিনটোৰ কাৰণে মোৰ ছুটি আৰু ছুটি, ঘৰৰ পৰা একো কাম কৰিব লগা নাথাকে, এখনি কৰি দিলি। তো এখনি প্ৰথমতে সেইকাৰণে শুই উঠিয়ে কৰোঁ। ঐ তই ক'ত গৈছা, ক'ত গৈছা তই? হা দেও নেকি পানী মাৰি, দেও নেকি দেও না তোক, দে 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 ধৰ।
ফাইনেলি এটা সাইড মাৰা কমপ্লিট আৰু গাইছে চাওক কি ৰ'দ দিছে কোটি ফটা ৰ'দ দিছে ইয়াতে যদি আৰু বেছি টাইম মাৰি থাকিব লাগে না মানে মই চেচেই একেবাৰে এটা সাইড মাৰা কমপ্লিট ভালেই হৈছে নহ'লে চেচ হ'লোৱে মই যি ৰ'দ দিছে একদমেই চাইছোঁ কোটি ফটা ৰ'দ দিছে চাহ ফাইনেলি সেইটো চাইড মাৰা ক্লিয়াৰ হ'ল গাইছ কিন্তু এটা চাইড পানী মাৰিলে ইমান টাইম তাৰপিছতে মোক চাই ইয়া জ্বলি শেষ হৈ অহা নাই মানে কি মই সেইটো কথা নিজে গম পোৱা নাই খাব বাচা তোক খাব দে তোক অঁ ৰূপা ক'ত যা তই ক'ত পানী পানী কিনকে দে খুচুককে দে সিংকে দে পানী হা তা শুনো ক'ত শুনো এই পিছে শুনো মাতছি যা শুনো মাতছি ঐ ক'ত যা তই ক'ত যা তই দে পানী অঁ কিনকে দে পানী খুচুক ভিতৰত যা শুনে মাতি আছে যা ঐ আই শুনে মাতি আছে ঐ এক লাগে না মাৰ লাগে না শুনে মাতি আছে যা শুনে মাতি আছে যা পানী শেষ আৰু নাই তাতে নাই মাতছি ঐ মাতছি ঐ শেষ পানী শুনে মাতছি ঐ ভিতৰত যা তোক ধেমালি গাইছ এক দেখা পালে ভাল লাগে পাইপডাল কিনকে আছে ঐ শুনে মাতি আছে যা পানী নাই ইয়াতে যাবি না তই এই চেচ চিক্কু পানী যা পাইপডাল থৈ যা ঘৰত যা শুনো আছে যা শুনো নালাগে তো শুনো যা শুনো মাতি আছে যা আই শুনত টাকা যা অঁ কই বগু শুনো নাম খেলা ইয়ে নাম দিলাক দাঁত চিঙি যাব শুনো